জানকী কৰিছো প্ৰণাম দাসী। অশেষ কষ্ট সহ্য কৰিলে এই দাসীৰ বাবে সকলো দুখ পাহৰি ঠাই দিয়েছেন আপোনাৰ চৰণ তলত প্ৰভু। ঠাই দিয়েছেন আপোনাৰ চৰণ তলত। জানকী জানকী যা দাদা 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 রঘুমণি নাই হে রঘুমণি নাই তোমার কণ্ঠহার ছিগি যি মহামণি আছিল অতদিনে মোৰ পৰ্ণকতিৰত আজি মই নিজ হাতে সঁপি দিলো তোমাৰ হাতত। ৰঘুমণি পতিব্ৰতা জানকীক তুমি নকৰা সন্দেহ। পুত্ৰ তুমি জানকীক গ্ৰহণ কৰা। এয়াই মোৰ শেষ অনুৰোধ। আই পিতা এবে মই নাই মাগিলো বিদায়। বাসাহত কুকলে থাকিবা তোমালোক। কুকলে থাকিবা তোমালোক। সৰ্বকাৰ্য সিদ্ধি হ'ল মোৰ। সৰ্বকাৰ্য সিদ্ধি হ'ল মোৰ। মণিবৰ সর্বে ভবন্তু সুখিনঃ সর্বে সন্তু নিরাময়া সর্বে ভদ্রাণি পশ্যন্তু মা কচ্চিৎ দুঃখভাগ ভবেৎ। ওম শান্তি ওম শান্তি ওম শান্তি। মণিবৰ পুনৰবাৰ পৰিলো বিপদত। আজি প্ৰজাবৰ্গই নামানে অগ্নি পৰীক্ষাৰ পিনে, কিন্তু মই জানকী কেনেকৈ প্ৰকাশ কৰোঁ সেই অগ্নি পৰীক্ষাৰ কথা। দাদা দাদা কি হ'ল দাদা? নাই জানকী তোমাৰ সতীত্বৰ ওপৰত নাই মোৰ অলপ সন্দেহ, কিন্তু জানকী মই ভয় কৰোঁ। মই ভয় কৰোঁ সেই নিন্দুকৰ দলক। জানকী শুনা, লংকাৰ অগ্নি পৰীক্ষাৰ কথা জানে সৰ্বজনে, কাৰণ তুমি জ্বলন্ত অগ্নিত প্ৰৱেশ কৰি জানকী, তুমি জ্বলন্ত অগ্নিত প্ৰৱেশ কৰি দেখুৱাইছিলা তুমি তোমাৰ সতীত্বৰ মহিমা। পুনৰ পৰীক্ষা কৰক। সেইটো জানকী আজি প্ৰজাবৰ্গই নামানে। প্ৰজাবৰ্গই নামানে এই অগ্নি পৰীক্ষাৰ কথা। সেইবাবে আজি প্ৰজাবৰ্গই বিচাৰিছে তোমাৰ পুনৰ অগ্নি পৰীক্ষা। আৰু জানকী শুনা জানকী, সেইবাবে আজি তুমি পুনৰ প্ৰৱেশ কৰি জ্বলন্ত অগ্নিত দূৰ কৰা জানকী তুমি এই ৰামৰ কলংক। জানকীৰ জয়ধ্বনি আৰু নাই প্ৰয়োজন। মই সীতা জনম দুখুনি অযোধ্যাৰ
অচোক লিখা নাই বিধাতাই আৰু মোৰ কপালত সীতাময় চিৰভাগিনী মোৰ প্ৰতি বিধি হ'ল মই নহয় জানকী যি মই আজি ৰামৰ বাবে মই 14 বছৰ বনবাস ললো জানকী সেই ৰামে মোৰ সতীত্বৰ ওপৰত সন্দেহ কৰি অগ্নি পৰীক্ষা কৰিছিল সমুদ্ৰৰ তীৰত পুনৰ অযোধ্যাৰ শিয়লীয়া প্ৰজাৰ কথাত চলনাৰে ঠেলি দিছিল মোক জনহীন অৰণ্যৰ মাজত সেইদিনাই কিন্তু আছিল মোৰ মৰমী কাম্য ৰঘুবংশধৰ লৱৰ কুশ আছিল মোৰ গৰ্ভত সেয়েহেতু মহৰ্ষি বাল্মীকিৰ কৰোণাত আজিও ৰাখিছো মই মোৰ ঘৃণিত জীৱন কিন্তু কিবা দুখ মোৰ কিয় মোৰ প্ৰতি ওলাই নিৰ্মম ৰাঘৱ অযোধ্যাৰ সিংহকীয়া প্ৰজাৰ কথাকে বেদবাণী বুলি ধৰি লৈ সঁচাক মিছা নকৰি বিচাৰ কিয় দিলা মোক জমৰ যাতনা কিয় দিলা এয়াই নেকি ৰামৰ ধৰ্ম জানকী এয়াই নেকি ৰাম প্ৰজা দুৰঞ্জন ক্ষান্ত হোৱা জানকী তুমি ক্ষান্ত হোৱা তুমি মোক বিশ্বাস কৰা জানকী জানকী তুমিতো মোক বিশ্বাস কৰা মিথ্যাচাৰৰ নলবাশ্ৰয় ক্ষমা তুমিহে কৰিবা ক্ষমা এই দুখনি সীতাক নকৰিবা চিন্তা ৰঘুবনী আজি মই মোৰ শেষ ছায়া মচিত নিজৰ নাকান্দিবি পুনানুতি মোৰ ৰঘুবংশধৰ আজি সন্তি তহঁতৰ স্থান অযোধ্যাৰ পেটিৰ কাষত স্বামীদেউ অভাগিনী জানকীৰ শত অপৰাধ কৰিব মাৰ্জনা জন্মান্তৰে আপুনি হ'ব মোৰ প্ৰাণৰ দেৱতা আপুনি হ'ব মোৰ স্বামী দেৱতা আজি সন্তে জানকীয়ে মাগিছে বিদায় আই বসুমতী ভয়নে সপোনে যদি ৰামৰ বিনা আন কোনো পুৰুষৰ দিঠা হোৱা নাই তেন্তে দিয়াচোন মাতৃ নাচাওঁ আৰু এই জনপশ্ৰী ৰামচন্দ্ৰৰ নুশুনো ৰামৰ নাম নকৰো দৰ্শন স্থান দিয়া মাতৃ মই তেজী বুজিব কায়ো মনে বাক্যে মই আৰাধিলো শ্ৰী ৰামচন্দ্ৰক
ৰাম বিনে সপোনতো মই নাচালো তথাপিতো কলঙ্কৰ মিছা অপবাদে বাৰে বাৰে নিন্দা কৰে ৰাজা শ্ৰী ৰামচন্দ্ৰই। গুচক মোৰ কলঙ্কৰ ললা। পাতালত বসুমতী মেলা 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 দেখা দেখা সর্বজন হিতু লীলা শ্রীরাম রামায়ণ কথা বিশ্বাস কলঙ্ক সন হেতু জানকী মোৰ সমান পাপী নাই এই জগতত। সেয়াই বসুমতী, তোমাক মই কৰচোৰে কৰিছোঁ মিনতি। দিয়া ঘূৰাই মোৰ হৃদয়ৰ ধন। নহবা নিশ্চয় মাতৃয়ে দুৰ্ভগীয়া ৰামৰ প্ৰতি। দিয়া মাতৃ দিয়া ঘূৰাই মোৰ হৃদয়ৰ ধন। বসুমতীৰ কোনো নাই সবিধান। চোৱা তেন্তেহে জগতবাসী, চোৱা ভাইহঁত, আজি ৰামৰ মুষ্টিৰ প্ৰহাৰে বিদাৰি এই বসুধৰ বক্ষ উদ্ধাৰ কৰি আনো মই। দেৱী জানকী চাওঁ বাৰু ৰামৰ পচন্দ মুষ্টিৰ প্ৰহাৰে থাকে নে নাথাকে নিশ্চয় পাখানি সৃষ্টি নাশ নকৰিবাৰ ভুৱনী। জগতত নাই এনে শক্তি যিয়ে বাৰণ কৰিব পাৰে তোমাৰ মুষ্টিৰ আঘাত। হয় দাদা, অতিকে জ্ঞানী তুমি, জানা সকলোতে। সঁচা কথা গুৰুদেৱ। কিন্তু হে গুৰুদেৱ, বাছা জীৱনতে হেৰুৱাই মোৰ হৃদয়ৰ ধন পাহৰিলো মই মোৰ হিতাহিত জ্ঞান। আৰু বন্দী হৈ আজি সামান্য মায়াত কৰিলো মই এনে অশুভ আচৰণ। সেয়াই বসুমতী, তোমাক মই শিশু সন্তানৰ দৰে কৰিছো মিনতি। ক্ষমা কৰা মাতৃ তুমি মোৰ, ক্ষমা কৰা মাতৃ তুমি মোৰ অত অপৰাধ। বলা বাছা, বলা ভাই, বলা বাছা, এতিয়া যাওঁ আমি নিষ্কৰ্তব্যত। বলা। রামায়ণর কথাই তো অমৃত মান
গীত রাগ পূর্বী তাল খর্মা